এতিয়া আমি পাই গৈছো আৰু পুৰা পাহাৰত উঠিছো বাইক উঠাব পৰা এখন জংঘলৰ মাজে মাজে গৈ আছো হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই গৈ আছোঁ বৰ্তমান একদম বিৰাট ধুনীয়া ঠাই এডোখৰলৈ গৈ আছোঁ পুৰা গছ গছনি আছে চাৰিওফালে গছ গছনি আছে আৰু পানী বৈ থাকে মানে নিজৰা পুৰা ওপৰৰ পৰা পাহাৰৰ পৰা পানী বৈ থাকে পুৰা চশমা লগাই লৈছোঁ চশমা নলগালে নহয় পুৰা চকুত ধৰে মানে সেইকাৰণে ৰ'দটো দেখিছে এইকেইদিন পুৰা খাওঁকৈ ওলাইছে সেইটো কাৰণে চশমা লগাই লৈছোঁ আৰু এইপিনে বেগ চেগ লৈ লৈছোঁ কাপোৰ কানি সোমাই আছে আৰু খোৱা বস্তু কেইটামান লৈ লৈছোঁ আৰু গা ধুম পুৰা চাব বিৰাট ধুনীয়া ঠাই আৰু পুৰা ওপৰৰ পৰা পাহাৰৰ পৰা পানী বৈ থাকে চাৰিওফালে গছ গছনি ব'লক গৈ দেখাই থাকিম আৰু কোন যাব সকলো দেখাম এতিয়া গৈ আছোঁ এতিয়া ৰ'দটো দেখিছে নাই পুৰা খাওঁকৈ ওলাইছে আৰু এইকেইদিন ঘৰত কাৰেণ্টটোও নাই শুবলৈতো মাথা গৰম হৈ গৈছে ব'লক আমি এতিয়া গৈ আছোঁ কেঁচা ৰাস্তাৰ মাজে কেঁচা নহয় মানে ৰাস্তাটো বনোৱা নাই শিলগুটি পেলাই পুৰা গৰম বৰষুণ দিলে এমাহমান দিলে বৰষুণ চাৰিওফালে পাহাৰ চাব পাহাৰ আমি এতিয়া যাম এইফালে এইটো ৰাস্তাত যাম আমি পালোহি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আৰু এই দিহিং পাটকাই 2004 চনৰ 13 জুনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল আৰু অসম চৰকাৰে 2020 চনৰ 13 ডিচেম্বৰত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিছিল এতিয়া চাব পাৰে আমাৰ লগত এতিয়া কোন আহিছে এইফালে আছে নামটো কৈ দিয়া দীপান্তৰ মেছ এইফালে শিৱৰাজ কোঁৱৰ পৰা গেঞ্জি চাইজে পিন্ধি লৈছে গৰমত গা ধুম বুলি আহিছা হয় নাই এই হেৰি কি বুলি কয় নিজা বৈ থাকিব নাই পুৰা পাহাৰৰ পৰা সঁচাইতো কি কৈছে দেই সেইকাৰণে মই কৈছোঁ আৰু আছে কেইজনমান আৰু 1 2 3 4জন আছে আৰু দেখাই আছোঁ বাৰু অলপ দেৰিকৈ এয়া দেখিছে এতিয়া কি ধুনীয়া পৰিৱেশ আৰু চাৰিওফালে গছ গছনি আৰু ইয়াৰ এই বৰ্ষাৰণ্যখন সৰ্বমুঠ 231.6 বৰ্গ কিলোমিটাৰে আৱৰি আছে সম্পূৰ্ণ ইয়াতে আমি পাই গৈছো আৰু পুৰা পাহাৰত উঠিছোঁ বাইক উঠাব পৰা ইয়াত দেখিছে এইফালে পাহাৰ চাৰিওফালে গছ গছনি পুৰা ঠেল গৰম উঠি গ'ল কি হ'ল গেৰ লাগি আছে আকৌ ব্লগটো বনাই যে চাওঁ অকণমান বেগ যা এতিয়া মাৰ ঠিক ব্লগটো নতুন লগাই যে ইয়াই কৰা নাই তই বেগটো মাৰি থ
বেগ আছে নাই আছে আছে দে মই বেগটো মাৰিছোঁগৈ অঁ গে লগা অঁ উঠা এইয়া উঠি গ'ল তাই লগ কি কৰিছিলে এতিয়া কোনফালে যাম এইফালে আহিছিলোঁ আগতে পাহৰি থাকিলোঁ ৰাস্তাটো পাই গ'লহি আৰু ভাগৰ লাগি গ'ল পূৰা এখন জংঘলৰ মাজে মাজে গৈ আছোঁ আগত 5টা গৈ আছোঁ এয়া আৱাজ শুনিছেই চাগে পুৰা ঝৰ গৈ আছে মজা ভাগৰটো লাগিছে পিছে নপৰিলে হয় আৰু এইফালে আছে ৱাটাৰফল পুৰা নষ্ট কৰি থৈ গৈছে পাই গ'লোহি ইয়াত জেগাত এইফালে আছে বহুত ল'ৰা আছে দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যান বৈ বিষাই গ'লগৈ চলো দেখাই আছো এইপিনে ভৱেন্দ্ৰ চেঙেলী কাকু চেঙেলী হে কি হ'ল কি এইটো যা ঘৰত দেখা ঘৰত ভয় কৰা মানুহটো তই ঘৰত নকৈ পিনে ইয়ালৈ আহিছ মানে হে মুনীন্দ্ৰ ডেকা নমস্কাৰ মজা গা চা ধুই হৈ গ'ল এতিয়া এইকেইটা আহিছে চেঙেলী পোৱালি গোলা পানী কিনি থাকা থাকা কৈছে নেকি মজা এটা গা পা ধুই হৈ গ'ল গা চা ধুই ওলাই গৈছোঁ আৰু সেইপিনে ধুই আছে আৰু আহিলে বহুত লৈ আহিলে আমাৰ পিছত আহিলে এতিয়া আমাৰ হৈ গ'ল ওলাইছোঁ আৰু আছাম পূৰা মজা ঠাণ্ডা ঠাণ্ডা পানী আৰু হ'বই কাৰণ পূৰা গছ গছনি চাৰিওফালে ক'ল হা চেণ্ডেল থাকি আহিলে সেই চাৰিওফালে গছ গছনি যেতিয়া পূৰা ঠাণ্ডা আৰু ডেইলি ৰ'দটো সিমান নপৰে মানে সেইটো কাৰণে পূৰা ঠাণ্ডা ফ্ৰেছ হাই এতিয়া গৈ আছোঁ পাহাৰ বগাই বগাই চিনেমাই হয় নাই কপৌ ফুল আছে নাই ওলাই নাই অঁ কপৌ ফুল হে ভাগৰ লাগিছে ভাগৰ লাগিছে
পাই গ'লোহি আহোঁতে যিমান ভাগৰ লাগিছিলে উঠোঁতে সিমান ভাগৰ আৰু তাতকৈ বেছি ভাগৰ লাগিছে Ya, Dihing Patkai ৰাষ্ট্ৰীয় উদ্যান yes হৈ গ'ল পুৰা ধুনীয়াছে গা পা ধুলোঁ গা পা ধুই পাই গ'লহি ভিডিঅ'টো বেছি দীঘল নকৰোঁ এটা সামৰিছোঁ ভিডিঅ'টো কেনেকৈ পালে চাই কমেণ্টত জনাব পুৰা ভাগৰ লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম